Good morning guys, নমস্কাৰ ভাই বন্ধুসকল কি খবৰ আশা কৰো সকলোৰে ভাল মই ভাল আছো পুনৰ এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো তো বন্ধুসকল ভিডিঅ দিবলে মন না যায় মানে কি কম আৰু ভিউজ টিউজ নাহে ইমান আৰু সাবস্ক্ৰাইবাৰো নাবাহে কি ভিডিঅ দিম তাকে ভাবি চিন্তা কৰি আছো আৰু হাতেৰ কামটো ইমান কৰিবলে মন না যায় গাইস বহুত গৰম আৰু বহুত হাস্তি মানে বহুতে ভাবে হাতেৰ কামটো বহুত সহজ কিন্তু ইমানো সহজ নহয় যিমানখিনি আপোনালোকে ভাবে তো হাতেৰ কামটো এৰিম বুলি ভাবি আছো তো চাও কি হয় কে এৰিম কি কথা তো চাই থাকিব আৰু আপোনালোকে কেতিয়া আৰু কি নাই আৰু পাৰিলে নতুনকৈ জয়েন কৰিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি লওক নহলে ভিডিঅ কেতিয়াবা নাইকিয়া হৈ যাম মই আৰু নাপায় কেতিয়াবা তো গাইস হাতেৰ কামটো মানে এটো কাৰণে এৰি দিব বিচাৰিছো যে লগ যে আজিৰ দিনত কোনোবাই 100 টকা হাজিৰাত কাম কৰে নেকি মই এনেকৈ কৈছো 100 টকা হাজিৰাই বুলি কৈছো যেহেতু মোক মাহত 3000 টকা দৰমহা দিয়ে মই আজি আপোনালোকক কৈ দিছো মানে ইমান দিন পোৱা নাছিলো তো ক'ব লগা হৈছে এটো কাৰণে কৈ দিছো 3000 টকা দৰমহা দিয়ে মোৰ নুপুচাই মই মানে বেছি দিন নাথাকো আৰু মালিকক কম আৰু মই হাতেৰ কামটো এৰি দিম বেলেগ কিবা এটা কৰিম 3000 টকাটো কাম নহয় না এক মাহত 30টা দিনত যেতিয়া 3000 টকা দিয়ে এদিনত 100 টকাকে পৰে তো কষ্টও বহুত হয় ইমান ৰ'দ এতিয়াও বৰ্তমান কিমান ডিগ্ৰী এতিয়াও বৰ্তমান ৰাতি পুৱাই 28 ডিগ্ৰী সেলসিয়াছত ৰ'দটো দি আছে আৰু তো 10টা বজালৈকে 30 পাৰ হৈ যাব 30 আপ 35 36 হৈ যায় তেতিয়া কেনেকুৱা গৰমৰ হাতীটো কন্ট্ৰোল কৰিব লাগে তাৰ গোটেইখিনি দায়িত্ব মোৰ ওপৰত আছে হাতীটোৰ গোটেইখিনি দায়িত্ব মোৰ ওপৰত আছে তো এই দায়িত্বখিনি মই পালন কৰিবলৈ মই মানে আৰু নোৱাৰিছো গাইস 3000 টকাত মানে মই আৰু হাতীবিলাক হাতীৰ প্ৰতি ভাল লাগে কিন্তু কি কৰিম ভাল লাগিলে তো নহব ন ইমান দিন হাতী ভাল পাই থাকিছো তো এতিয়া আৰু ভাবিছো বেলেগ কিবা কৰিম তো গাইস আহি পালো হাতীৰ ওচৰত এতিয়া আপোনালোকে চাব হাতীটো কিন্তু হাতীজনীৰ প্ৰতিও মোৰ বহুত মানে এটা ভাল পোৱা চিষ্টেমে হৈ গ'ল হাতীজনীক বহুত মৰমে কৰো হাতীজনীক মই নাজানো মই হাতীক এৰি পেলাই থাকিব পাৰিম নে নোৱাৰিম কিন্তু তথাপি মোৰ যাব লাগিব কাৰণ মোৰ এতিয়া বৰ্তমান টাইমটোত মানে মোক অলপ পইচা দৰকাৰ হৈছে সেইটো কাৰণে সিদ্ধান্তটো পটককৈ লোৱা হ'ল যে মই নাই ইয়াত থাকিলে মানে মোৰ কামটো নহ'ব তো বেলেগ কিবা এটা কৰিব লাগিব আজিৰ দিনত আপোনালোকে চিন্তা কৰক 3000 টকাত কি পায় এটা মাহত বেলেগ মাহতৰ বেলেগ কথা মানে সিহঁতৰ মানে তেনেকৈ মিলে মানে বস্তুটো ধৰক কোনোবা গাড়ী চাৰি লুট কৰা মানে কাঠৰ কিছুমান কাম থাকে না মানুহৰ সেইবিলাক কাঠৰ কাম কৰা ধৰক গাড়ী লুট কৰি দিয়া সেইবিলাক হ'লে সিহঁতৰ মানে হাজিৰাটো পৰি যায় মানে সিহঁতৰ মাহক দৰমহাটোও মিলি যায় মানে মোৰতো তেনেকুৱা দৰমহা নিমিলে না মই সেইটো কাৰণে সিদ্ধান্তটো লৈ আছোঁ যে আৰু হাতী নচলাওঁ তো হাতীটোক এৰি পেলাই মই থাকিব পাৰিম নে নোৱাৰোঁ সেইটো কিন্তু মই জানো যে হাতীটো এৰি পেলাই মোৰ বহুতে বেয়া লাগিব হাতীটোলৈ বহুত মনত পৰি থাকিব কিন্তু তথাপিও মই হাতী কামটো মানে এৰিব লগা হৈছে তো গাইস নেক্সট কি কৰোঁ কি নাই চব দেখাম আপোনালোকক তো মাজে আহিম হাতীৰ ওচৰত লগৰবিলাকে হাতী চলাই বহুত চিনাকি হৈছে বহুত দস্তিও হৈছে তো সিহঁতৰ ওচৰত আহিম সিহঁতৰ হাতীকেইটা দেখাম আমি এইফালে অলপ ফুৰিবলৈ আহিছোঁ একদম বানপানী হৈ আছে গোটেই এয়া চাওক এইকেইটা পথাৰ আছিলে চব আমি এইফালেদি হাতী পাৰ কৰিছিলোঁ এতিয়া ইয়াত হাতী গা ধুৱাব পৰাকৈ পানী হৈ গ'ল ইমান বানপানী হৈছে ৰাস্তাতে উঠিব এতিয়া
হৈ আছে ধান খেতি ডুবাই দিছে বানপানীয়ে আমি কেইদিনমান আগত আহিছিলোঁ হাতীলৈ এইফালেদি চব ধান খেতি হৈ আছিলে আৰু এইফালে চব মানুহে মাছ মাৰি আছে বানপানীত বাহ পুৰা মাছ ইয়াত জালত মাছ পাইছে গাইছ আমি বাইকখন ৰখাই পেলাই অলপ আহিলোঁ এইফালে মথাউৰি এইটো এটা মথাউৰি হয় আৰু এইকেইটা যে চাইছে এইকেইটা চব ধান খেতি পানীৰ তলত চব ধান খেতি আছে একদম বানপানীয়ে ডুবাই মানুহৰ কি হ'ব কওক ইমান আঘাত কৰিছিলে শুই গৈছিলে বানপানীয়ে চব চেচ কৰি দিলে গোটেই পথাৰটোৱে বহুত মাটি আছে সেই পথাৰটোৱে বানপানী তলত মানে কেনেকৈ আৰু কি কৰি খাব কওক গাইছ কঠীয়া পানীত উপঙি আছে মানুহৰ সপোনবোৰ এনেকৈ ভাঙি যায় কিমান সপোনত আশাত কিমান আশাত ৰুইছিলে পথাৰটো একদম বানপানীয়ে গোটেই পথাৰটোৱে ডুবাই দিছে চাওক মানুহৰ আশাটো আশাই থাকি গ'ল এতিয়াতো এইটো খেতি আৰু নহয় চাগে কাৰণ এসপ্তাহ ধৰি বানপানী ইমান বানপানী হৈ আছে এসপ্তাহ ধৰি হৈ আছে কঠীয়াকেইটা কিজানি মৰিয়ে গৈছে আধা এই পানীৰ তলত আধা আধা দেখা গৈ আছে কিন্তু আপোনালোকে দেখিব পৰা নাই আৰু এইকেইটা যিমান বানপানী চাইছে এইকেইটা চব পথাৰ সবতে কঠীয়া ৰোৱা আছে এইকেইটা আৰু এইকেইটা কঠীয়া চাক মৰিও গৈছে কিছুমান কঠীয়া মানুহে সেইটো কাৰণেতো বস্তুৰ মূল্য ইমান বেছি চাওক ধান এতিয়া ইমান পথাৰটো ডুবাই দিছে এইকেইটা ধান যদি হ'লে হয় তেনেহ'লে এইটো যোনে ৰৈছিলে সেই পৰিয়ালটোৱে কিমান ধুনীয়াকৈ খাব পাৰিলে হয় এতিয়া সেইকেইটা কঠীয়াও গ'ল এতিয়া সিহঁতে কি কৰিব লাগিব কিনি খাব লাগিব তো বস্তুৰ মূল্যটো সেইটো কাৰণে বাঢ়ি আছে ন চবফালে বানপানী কোনোবাৰ খেতি শাক চব্জিৰ খেতি ডুবাইছে বানপানীয়ে ধান খেতি ডুবাইছে বহুত কিবা কিবি ডুবাইছে সেইটো কাৰণে বস্তুৰ মূল্য ইমান বেছি হৈ আছে মানুহে আৰু কি কৰিব মানুহটো চেষ্টা চলাই আছে মানুহৰ চেষ্টাটো এতিয়া সফল নহয়তো কৰিব কি দামটো বাঢ়িবই আৰু যিয়ে নহওক দাম বাঢ়িলেও কিনি খাবই লাগিব কিন্তু বহুত দুখ লাগিছে পথাৰটো চাই পথাৰটো একদম গোটেই পথাৰটোৱে ডুবাই দিছে সেইফালে এইকেইটা চব পথাৰে পথাৰ চাওক এতিয়াও পানী সোমাই আছে পথাৰটো এই ডুমটোৰ পৰা এতিয়াও পানী সোমাই আছে লাহে লাহেকৈ কেইদিনমান আগতো আৰু বেছি সোমাইছিলে গাইছ এইটো এটা মহ চাইছে এইটো এটা বনৰীয়া মহ এয়া বানপানীৰ মাজত এটা বনৰীয়া মহ আহিছে এতিয়াও এতিয়া মানুহৰ ক্ষতিও কৰিব পাৰে তো গাইছ চাওক এতিয়া কি কৰিব আৰু বানপানী হৈছে বানপানীৰ পৰা ক'ৰ পৰা আহিছে এতিয়া বনৰীয়া মহ ইমান ডাঙৰ এটা মহ ইয়াত পোহনীয়া মহো আছে কিন্তু এইটো পোহনীয়া নহয় এইটো বনৰীয়া মহ বহুত ডাঙৰ একদম মস্ত এটা মহ বানপানীত উঠি আহিছে উঠি অহা নাই বাৰু এইটো বানপানীৰ কাৰণে ক'ৰবাৰ পৰা আহিছে জংঘলৰ পৰা ওলাই এই মহটো এতিয়া কোনো কাৰোবাক এটেক কৰি দিব পাৰে চাওক বানপানীৰ সমস্যা হৈছে এতিয়া মহ আহিছে আৰু আমাৰ কাজিৰঙাৰ ফালেতো চাগে হাতী চাতি চব ওলাই আহিছে চাগে এইটো লাহে লাহে ৰাস্তাৰ ফালে গৈ আছে এতিয়া মানুহ চানুহ দেখিলে খেদিবও পাৰে বানপানীত মানে সমস্যা এটা দুটা নহয় বানপানী হ'লে বহুত সমস্যা আহে মহটো এতিয়া গাঁৱৰ ফালে গৈ আছে এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট বা প্ৰশাসন আহি এইটো মহটোক এটা ধুনীয়া ঠাইত জংঘল থকা ঠাইত খেদি দিলে ভালে আছিলে কিন্তু এতিয়া গাঁৱৰ ফালে গৈ আছে বা ৰাইজৰ ক্ষতিয়ে কৰে নে গৰু ছাগলীৰে ক্ষতি কৰে কোনো গেৰেণ্টি নাই না বনৰীয়া বস্তু চাওক এতিয়া লাহে লাহে গৈ আছে মহটো বহুত ডাঙৰ মহ ই এটেক কৰিব লাগিলে বহুত ভয়ানক হ'ব পাৰে তো ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰিকুৱেষ্ট থাকিল যদি আহে এইখিনি জাগা নামোৱাকৈ পুনিয়া এইটো ধৰক দৰং জিলা চিপাজাৰ পাৰ হৈ পেলাই নাৰিকলি মন্দিৰ বুলি কয় নাৰিকলি মন্দিৰ দি সোমাই পুনিয়া গাঁও এইটো পুনিয়া গাঁৱত মহটো আছে
প্ৰশাসন আহি খেদি দিলে ভাল আছিলে আৰু গাইজ পাৰিলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক ৰাইজৰ চাওক এটা বনৰীয়া মহ ওলাই আছে পটককৈ সন্ধিয়া বা ৰাতি ইমান নোলাবৰ কাৰণে সাৱধান হৈ লওক গাঁৱত এটা বনৰীয়া মহ ওলাইছে তো এইখিনি ক'লোঁ আৰু আপোনালোকে অলপ চাব বনৰীয়া মহ এটা ওলাই আছে পুনিয়াত কেতিয়া কি হৈ যায় গেৰেণ্টি নাই কলগছ দিওঁতে চাইছোঁ যে কৰিশ্মা বা আমাৰ পেপে নাগাৰ নাম যোনে গাইছিলে এইটো কৰিশ্মা বাক লগত পাইছোঁ এতিয়া আগফালে কৰিশ্মা বা আছে আপোনালোকক দেখাইছোঁ তো চাই থাকক এইটো বাইকতে বহি আছে কৰিশ্মা বা একো নাই এইটো গাই চাব পাৰিছে আমাৰ কৰিশ্মা বা পাৰিব পাৰিব হাতীটো ইয়াৰে হয় দেওমনৰ যাম নিশ্চয় আমি বহুত দিন যাম বুলি ভাবি আছিলোঁ আপুনি বোলে নামত থাকে বাইদেউজনী কৈ গুৱাহাটীত থাকে বোলে আপুনি ঘৰত নাহে সেইটো কাৰণে যোৱা নাই আমি হ'ব যাওক তো গাইজ ফাইনেলি লগ পাই গ'লোঁ কৰিশ্মা বাৰ বহুত দিনৰ আশাত আছিলোঁ মানে কৰিশ্মা বাক দেখা পাবলৈ তো আজি হঠাৎ কৰিশ্মা বাক দেখা পালোঁ